হেল্ল' বন্ধু বান্ধৱীসকল, এইয়া বহাগ বিহু বুলি ক'লে আৰু কৈছোঁ নহয়, গামোচাহে আৰু প্ৰধান নহয় জানো। গতিকে বিহু বুলি ক'লে গামোচা এখন নোলোৱাকৈ থাকিব নোৱাৰোঁ। বহাগ বিহু বুলি দোকানলৈ আহিলোঁ আৰু গামোচা লওঁ বুলি আহিলোঁ। আৰু চেনাইকেইজন আহিব যে বিহুত, সেই চেনাইক দিবলৈ গামোচা লৈছোঁ দোকানৰ পৰা। এই বাইদেউহঁতৰ দোকানত আহিছোঁ। এইফালেও বহি আছে বাইদেউ এগৰাকী। চাওঁ আকৌ বাইদেউগৰাকী মুখখন। এইগৰাকী আমাৰ হাতীমৰা গাঁৱতে এইখন দোকান আছে। গামোচা কাপোৰ কি কি লাগে, কাক কাক কোনে কোনে কি কি দিয়ে আৰু চব পাব বস্তু। এইফালে বাইদেউ কেইগৰাকী আছে। এইফালে এইগৰাকী বাইদেউ ঘৰটো কৈ দিয়ক। হাতীমৰাহে। হাতীমৰাই হয়। আৰু এই বাইদেউ মোৰ হাতীমৰাতে। অঁ, হাতীমৰাৰ এইখন হাতীমৰা গাঁৱতে আছে। ছেইণ্ট জেভিয়াৰ্ছ স্কুলখনৰ একদম ওচৰতে আৰু কাৰোবাক যদি গামোচা লাগে, বৰ ধুনীয়া ধুনীয়া গামোচা। এয়া গামোচা চাওক, বৰ ধুনীয়া ধুনীয়া গামোচা নিব পাৰে, কম দামতে দিছে, একদম হ'লচেল ৰেটত দিছে। আৰু অলপ দেখাই দিওঁ আকৌ, বাইদেউকেইজনী মুখখন চিনি পাব ন। এইখন দোকান আৰু এইফালে চাব দেই, এইখন ছেইণ্ট জেভিয়াৰ্ছ স্কুল একদম সন্মুখতে আৰু ওচৰতে আছে। এইফালে হাতীমৰালৈ যোৱা, ভিতৰলৈ যোৱা ৰাস্তা, হাতীমৰা ভিতৰত আৰু। এইকেইখন অকণমান কমেই হ'ব, আৰু কেইখনমান লাগিব। কাৰণ বিহু বুলি ক'লে আৰু ধৰক গামোচাখনেই মেইন ন। আৰু গেঞ্জি চেঞ্জিনো কি দিব, গেঞ্জিটো হুপুক মুক মানে সেই লাডু পিঠা হৈ থাকে। গামোচাখন যেনে হ'লেও পাছতে হ'লেও সন্মান আছে, মুখ মুচিবলৈ ভাল লাগিব ন। দোকানৰ পৰা কিছু গামোচা আনিলোঁ আৰু ঘৰত আহি এতিয়া অলপ কাপোৰ চিলাই লৈছোঁ। মই যেতিয়াৰ পৰা কাপোৰ চিলাবলৈ শিকিলোঁ, তেতিয়াৰ পৰা মই কাপোৰবিলাক মই নিজেই চিলাই পিন্ধোঁ। আৰু নিজেই চিলাই পোৱা কাপোৰযোৰ, পিন্ধা কাপোৰযোৰ আৰু মজাই বেলেগ মানে। আৰু ভাল হওক কি নহওক মানে, একদম বহুত ফূৰ্তি লাগে দেই নিজে বনাই পিন্ধা কাপোৰযোৰ। কাপোৰ চিলাই থাকিলে আৰু মেচিনত বহিলে ভাত পানী বনোৱা পাহৰিয়ে যাওঁ। গতিকে লৰালৰিকৈ মই অকণমান ভাত আৰু মাছ অকণমান আনিছিলে, মাছ অকণমান বিলাহী দি বনাই লৈছোঁ। আৰু নহ'লে আৰু ভোকতে থাকিব লাগিব। মই আৰু এটা কাম কৰিলেই ইটো কাম পাহৰিয়ে গৈছিলোঁ। ভাতটোতো খাব লাগিব ন। এতিয়া নতুন কাপোৰ পাই মানে মেচিনত কাপোৰ চিলাই আছোঁ। আৰু এতিয়া ধুনীয়াকৈ ৰান্ধি আছোঁ। বিলাহী দি, কণ বিলাহী দি মাছ ৰান্ধিছোঁ। আৰু এই কণ বিলাহীকেইটা অকণমান টেঙি টেঙি হয় নহয়, খাবলৈ খুব ভাল লাগে, খুব সোৱাদ লাগে। মানে এতিয়া কণ বিলাহীহে, ডাঙৰ বিলাহীতকৈ কণ বিলাহীহে আনি আনি খাই আছোঁ আৰু দেই। আৰু সেইটো কাৰণে ধৰক মই যিটো খাইছোঁ মানে টেষ্টফুল লাগে, খুব ভাল হয়, সেইটো কাৰণে আপোনালোকক কৈছোঁ। এতিয়া চাওকচোন মোৰ এয়া ডিছটো কেনেকুৱা লাগিছে। কণ বিলাহীৰ লগতকৈ মাছৰ ফ্ৰাই কৰিছোঁ। মাছকেইটাত অকণমান পানী দি ল'লোঁ। পানী দি ল'লে অকণমান গ্ৰেভি টাইপৰ হৈ খাবলৈও ভাল লাগে ন। এতিয়া ৰান্ধি আছোঁ আৰু ভাত। অলৰেডি ভাত হৈ গৈছে। ইয়াৰ ভাতৰ থালি লৈ লৈছোঁ খাবলৈ ভাত বাঢ়ি। মানে মই মাছৰ এই ফিচাটো খাই কিন্তু বৰ ভাল পাওঁ, গতিকে এই মাছৰ ফিচাটো লৈ লৈছোঁ। আৰু শুকানে ফ্ৰাই কৰিছিলোঁ সেয়া লৈছোঁ। আৰু ওচৰতে মিষ্টাৰ বহি খাই আছে আৰু বেটাও খাইছে। এতিয়া আৰু ভাতকেইটা খাই লওঁ। বাই বাই।